বন্ধুসকল মই আজি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ সকলো বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কিজানে আজি দেওবাৰ দাই চুৰিবিলাক কাটিম। আজি আমাৰ ঘৰলৈ মোৰ বন্ধু দুজন আহিছে, কলেজৰ বন্ধু পল্লৱ আৰু নিখিল। এয়া পল্লৱ, এয়া নিখিল। নিখিল কেনেকুৱা ভালে আছে? ভালে। আৰু এটা কথা, নিখিলে নতুন বাইকখন লৈছে, দেখাম, বহুত বঢ়িয়া বাইক হয়। আৰু লগতে আমাৰ বাগানলৈ যাওঁ, এনেই বাগানখন দেখাই আহোঁগৈ, কাৰণ কেলৈ মই বাগানৰ ওপৰত ভিডিঅ' বনাই থাকোঁ, বাগান ভাল পাওঁ। এতিয়া আমি বাগানলৈ যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ বাৰীলৈ লৈ আনিছোঁ পল্লৱ আৰু নিখিলক। এই দেখাই এতিয়া আগলৈ গৈ থাকোঁ বাহনি আগে পিছে দেখাইছোঁ, বাঁহবাৰী আৰু তামোলবাৰী। আগলৈ বহুত দিন মই বাগানলৈ অহাই নাই। আমাৰ বাগানলৈ মোৰ বন্ধু কেইজন সোমাই আহিছে। কেনেকুৱা লাগিছে বাগানত সোমাই এনে বন্ধুসকল? ভাল লাগিছে, খুব ভাল লাগিছে। পল্লৱ বন্ধু আৰু নিখিল বন্ধুক বাগান দেখুওৱা হৈ গ'ল। এতিয়া আমি উভতি যাম। আৰু নিখিল বন্ধুৱে নতুন বাইকখন কিনিছে। এই মুহূৰ্তত এখেতে অলপ পাৰ্টিটো দিলে, খালি পাৰ্টি দিয়া সময়ত নতুনকৈ বাইকখন যেতিয়া আনিছিলে, নতুন এতিয়াও নতুনে হৈ আছে। প্ৰথম যিদিনা আনিছিলে সেইদিনা পাৰ্টি দিছিলে, কিন্তু পাৰ্টি দিয়া দিনাখন মই ভিডিঅ'টো নকৰিলোঁ। আজি বাইকখন দেখাম, তাৰ চিচি কেনেকুৱা, মানে বাইকখন দেখিবলৈ কেনেকুৱা, লুক কেনেকুৱা, তাৰ বিষয়ে অলপ দেখাম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি ঘৰলৈ উভতি গৈছোঁ। আমি ঘূৰি আহি আছোঁ। এই আমাৰ দাদাৰ ছোৱালীজনী আৰু ল'ৰাটো আহি আছে। নীৰৱ ভাইটি বেয়া কথা খাওঁ, বেয়া কথা। তুমি যে মোক যে বেয়া কথা দম দিছা ফোনত যে, বেয়া কথা নকংকৈ দিয়া, কেনে আছে নকংকৈ দিয়া। দম দিছ নেকি? চাইকেলখন লৈ যাম বুলি কৈছ। চাইকেলখন লৈ যাম। এইফালে চা, এইফালে চা। হেৰিয়াত চাইকেলখন লৈ যাম বুলি কোৱাচোন। মানে লগাই থৈ মাথাটো ঠিক। নিখিল বন্ধুৰ নতুন বাইক, কি মস্তি লাগিছে দেখিছে আপোনালোকে। য়ামাহা কোম্পানী FZ BS6 হয় ন? তোমাক কিমান দিন হৈছে নিখিল বন্ধু অনা এইখন? 6 অক্টোবৰ আনিছিলোঁ। 6 অক্টোবৰ আনিছা ন? মানে এমাহ ওচৰা-ওচৰি হৈছে আৰু। এয়া চাওক, ইয়াৰ কোৱালিটি চাওক, কালাৰ চাওক, ইয়াৰ ডিজাইন চাওক। কি ক'বা নেকি আৰু কোৱালিটিৰ বিষয়ে? কোৱালিটি বুলি ক'লে এখন খুব ধুনীয়া, মাইলেজো ভাল দিয়ে, লিটাৰত খুব ধুনীয়া মাইলেজ এটা দিয়ে। হয়। আৰু বিশেষকৈ এখন পটককৈ ষ্টাৰ্ট কৰিব নাই, পাছপোৰ্ট ছিষ্টেম আছে। আজিকালি বেছিছৰ নতুন পাছপোৰ্ট ছিষ্টেম আছে। আচ্ছা আচ্ছা। প্ৰথম আপুনি এনেকৈ অন কৰাৰ পিছত হয় পেটাৰ্ণ মাৰিব লাগিব। ব্লুটুথ কানেক্ট কৰা হয়, কানেক্ট হোৱাৰ লগে লগে যেতিয়া কানেক্ট কৰি দিয়া হয়, হয়, তেতিয়া আমি ব্লুটুথ অফ কৰি আমি বাইকখন অফ কৰিব পাৰোঁ। আচ্ছা আচ্ছা, পাছপোৰ্ট ছিষ্টেম দিছে ন? তাৰপিছত আমি প্ৰথমতে এইটো ইণ্ডিকেটৰটো প্ৰথম এনেকৈ মাৰি ল'ব লাগিব। হয়। তাৰপিছত ৰ'বা দেই, 1 মিনিট। কোনটো পাছপোৰ্ট মৰা হৈছিলে চেঞ্জ কৰি দিয়া হৈছে বৰ্তমান। আচ্ছা আচ্ছা। কোনটো মাৰি দিছিলি? এইটোৱে তিনিটা আগলৈ পিছলৈ, এইফালে তিনিটা, সেইফালে এটা। এইটো আপোনাৰ এইটো আচ্ছা, এই ষ্টাইলৰ ন? এইটো ডিজাইনৰ? এইটো নাই আমাৰ ষ্টেণ্ড তুলিলে গেৰ লগোৱা আছে বৰ্তমান। তুলিব লাগিব খালি। ৰ'ব মই দেখাই দিম। লাজাল টান এইটো আপুনি দেখিব পাইছে এতিয়া। হয়। গোটেই 4টা ইণ্ডিকেটাৰ জ্বলিলেহে এখন বাইক ষ্টাৰ্ট হয়। তই চেঞ্জ কৰিলি নি পাছপোৰ্টটো? নাই কৰা। এই বন্ধুসকল, এই নতুন টেকন'লজি হয় এইটো, মানে এইটো পাছপোৰ্ট দি কিনে আপোনাৰ ষ্টাৰ্ট কৰা হয়। কোনোবা চোৰে যদি পায় পটককৈ ইয়াৰ মানে নিয়া সাধ্য নাই মানে। নিখিল বন্ধু, তুমি পাছপোৰ্টটো মজা মাৰি থৈছা। ভাল লাগিলে বাইকখন চাই। এতিয়া এপাক চলাওঁ। এয়া দেখিবলৈ পাইছে আমাৰ ৰাজীৱ বন্ধুৱে ধুনীয়াকৈ বাইকখন চলাই আহিছে। আগলৈ যোৱা। বন্ধুসকল, বাইকখন চলাই ভাল লাগিলে। এই বন্ধুসকল,
পল্লৱ আৰু নিখিলে চলাই গৈ আছে বাইকখন। বন্ধুসকল ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰা নাই প্লিজ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ চাবুৱা। এইটো চাবুৱা যোৱা ভ্লগ নাপায় বাৰু, আৰু অলপ দিনৰ পিছত ভ্লগ পাব, ভিডিঅ' পাব। এতিয়া মই চাবলৈ গৈছোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ, বাই বাই।